নমস্কাৰ। আজি আমি নিকেতনত স্বদেশী সংকল্প দৌৰ অনুষ্ঠিত কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে এটা দৌৰ অনুষ্ঠিত হ'ল, যিটো দৌৰৰ জৰিয়তে স্বামী বিবেকানন্দৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 164তম জন্ম জয়ন্তীৰ ওপৰত এই অনুষ্ঠিত কৰা হৈছিলে আজিৰ অনুষ্ঠানটো। আৰু যিটো নেশ্যনেল ইউথ ডে, সেই নেশ্যনেল ইউথ ডেৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো কৰা হৈছিলে। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা যুৱতীসকলৰ যি ফিজিকেল ফিটনেছ, সেইটোৰ লগতে স্বদেশী জাগৰণ এটা কৰা হৈছে। আৰু সেই স্বদেশীৰ জৰিয়তে যে নিজেই নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল, সেইটো এটা বাৰ্তা দিয়া হৈছিলে। তাৰ লগতে এটা জাতিয়ে অসম্ভৱকো সম্ভৱ কৰিব পাৰে যেতিয়া যুৱক যুৱতীসকল শক্তিশালী হয়। আৰু সেই যুৱক যুৱতীসকলৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিছিল স্বামী বিবেকানন্দৰ যি দৰ্শন, সেই দৰ্শনেও কয় যুৱক যুৱতীক অগ্ৰাধিকাৰ দিছিল। আৰু আমিও আজি অনুষ্ঠানটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াত আৰু আত্মনিৰ্ভৰশীল হোৱাৰ লগতে স্বদেশী জাগৰণৰ এটা বাৰ্তা দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক। ধন্যবাদ। দৌৰটো ক'ৰ পৰা ক'লৈকে হৈছিল? দৌৰটো আমাৰ নিকেতনৰ পৰা চেণ্টাৰ, যিটো চেণ্টাৰ জেগা বালিপাৰা চেণ্টাৰলৈকে কৰা হৈছে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।